Good morning everyone. সকলোকে নমস্কাৰ জনাইছো নৱেশ ব্লগৰ অন্য এটা ভিডিঅ'লে। আজি হৈছে দেওবাৰ, গতিকে আজি মই ৰাতিপুৱাৰ পৰাই ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ। অৱশ্যে এতিয়া ৰাতিপুৱা হৈ থকা নাই বাৰু, তথাপিতো প্ৰায় 8টামান বাজিলে। গতিকে মোৰ কাম বন কৰি মেলি আজৰি, গা পা ধুলোঁ আৰু ভাবিছোঁ আজি এনেকৈ ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। আৰু ভিডিঅ'টি আপোনালোকে সকলোৱে চাই যাব আৰু ভিডিঅ'টি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বলক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। আপোনালোকক দেখাই যাম দিনটো কি কৰোঁ, কি নকৰোঁ, আপোনালোকে চাই যাই থাকিব। মই যোৱাকালিৰ পৰা ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল। আজি সন্ধিয়াৰ পৰাই ভাবিছোঁ ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। আজি মই আপোনালোকক এটা বস্তু শিকাম বুলি ভাবিছোঁ। আৰু আচলতে শিকাবলগীয়া বুলি নহয় বাৰু, বহুতে জানে, কিন্তু মই যিবিলাকে নাজানে তেওঁলোকক মই এতিয়া সহজ পদ্ধতিৰে দহি বতা আৰু আমাৰ দৰঙীয়া ভাষাত আমি টোপ গাঠা বুলি কওঁ বা জুলুম গাঠা। গতিকে মই আপোনালোকক আজি আহকচোন কেনেকৈ মই চাদৰত টোপ গাঠি লওঁ। অতি সহজ, একেবাৰে আৰু আপোনালোকে নজনাবিলাকো এবাৰ ভিডিঅ'টো চালে আপোনালোকে সকলোৱে জানিব। গতিকে বলকচোন কেনেকৈ চাদৰত দহি বতে আপোনালোকক মই দেখাই দিম। আৰু মই কি চাদৰত দহি বটিছোঁ বৰ্তমানলৈ মই আপোনালোকক দেখাম, আপোনালোকে চাব। এইখনত মই দহি বটিছিলোঁ। এইখন আকাশী কালাৰ আৰু ৰঙা আছে লগত। গতিকে মই ৰঙা সূতাৰে এনেকৈ দহি বটিছিলোঁ। এইটো ৰঙা পাট সূতা আৰু ৰঙা পাট সূতাৰ ওপৰত মই এনেকৈ ক'লা ঊল সূতাৰে গাঁঠি দিলে গাঁঠিটো বেছি টান হয় আৰু মজবুত হয়, মই ভাবোঁ আৰু এনেকুৱাকৈ। বেলেগবিলাকে কিছুমানে বেলেগ নিয়মো কৰিব পাৰে, কিন্তু মই তেনেকৈ কৰোঁ। মই ঊল সূতাৰে গাঁঠি দিওঁ। যিটো ওপৰৰ গাঁঠি দেখিছে আপোনালোকে, এই গাঁঠিটো মই ঊল সূতাৰে দিওঁ। আৰু এনেকৈ মই এইখন গাঁঠিছোঁ। আচলতে মই এইখন পিছত মোৰহে গাঁঠিছোঁ, পিছতহে মই মোৰ মাৰ শাহুমাৰ 7খনমান গাঁঠি দিলোঁ। কেইখন বাৰু তেওঁৰ লগত আছে। গতিকে আজি মই মোৰকেইখনকে দেখাইছোঁ। আৰু মোৰ কাপোৰকেইযোৰত আচলতে ৰঙা ৰংটোৱে বেছি মিক্সিং আছিলে, গতিকে মই ৰঙা ফুলেৰে, বাকী মোৰ তাত থকাখিনি ৰঙা ফুলেৰে মই গাঁঠিছোঁ। এইটো ৰঙা পাট সূতা আৰু ওপৰত ক'লা সূতাৰে গাঁঠি দিছোঁ। এইখন এনেকুৱা, এইটো হৰিণ কালাৰ লগত ৰঙা ফুল আছে। গতিকে মই ৰঙা ফুলেৰে এনেকৈ এইকেইটা মই জুলুম অকণমান সৰুকৈ গাঁঠিছোঁ, কাৰণ মই দীঘলকৈ জুলুম গাঁঠিলে আচলতে মই ভাল পাওঁ, আৰু যাৰ যি সুবিধা হয়। কিছুমানে সৰুকৈও ভাল পায়, কিছুমানে দীঘলকৈও ভাল পায়। গতিকে মোৰ অকণমান দীঘলকৈ নিজে কৰি লোৱাৰ এটা চখ আছিলে। গতিকে মই বেছি মোৰ আগৰ দেখুৱাখনত মই বেছি দীঘলকৈ কৰি লৈছোঁ, আৰু এইখনত মই মিডিয়ামকৈ কৰি লৈছোঁ। তাৰপিছত আৰু এখন আছে, আৰু এইখন এখন কেঁচা মুগাৰ চাদৰ। এই চাদৰখন মুগাৰ মেখেলাৰ লগতো ল'ব পাৰি, নহ'লে বেলেগ এক্সট্ৰা মেখেলাৰ লগতো লোৱা হয়। কিন্তু ইয়াতো মই এনেকৈ ৰঙা পাট সূতাৰে কৰিছোঁ। যিহেতু চাদৰখনত ৰঙাই আছে, গতিকে মই ৰঙাৰে বেছি ধুনীয়া হ'ব বুলি ভাবিলোঁ। আৰু ইয়াত মই ওপৰত ক'লা সূতাৰে মই গাঁঠি দিছোঁ। গতিকে মোৰ তাত থকাকেইখন মই ৰঙা ফুলেৰে কৰিলোঁ, কিন্তু মই মাক মই কৰি দিছোঁ, 7খনমান কৰি দিলোঁ। তেওঁৰ তাত মই বেলেগ কালাৰেৰে কৰিছোঁ। গতিকে মই আপোনালোকক পিছত কেতিয়াবা দেখাম বাৰু তেওঁৰ তাত থকাখিনি। এতিয়া মোৰ তাত থকাখিনিকে মই আজি আপোনালোকক দেখালোঁ। আৰু মই এতিয়া আহকচোন আপোনালোকক মই কেনেকৈনো মই বিশেষকৈ অতি সহজতে জুলুম গাঁঠি নিজৰ কাপোৰখনত লওঁ। গতিকে মই আপোনালোকক দেখাব বিচাৰিছোঁ, আৰু আপোনালোকে সকলোৱে চাই যাব। ভিডিঅ'টি ভাল পালে লাইক কৰিব, এটা কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাকৰ আপোনালোকে নটিফিকেশ্যন পায়। ব'লক। এইখন চাদৰ এইটো কালাৰ, ইয়াত বিভিন্ন ধৰণৰ ৰং আছে। আচলতে মই এইখন চাদৰত মই বেলেগ ৰঙেৰে কৰিম বুলি মই ভাবিছোঁ। ফাৰ্ষ্ট মই এইটো ৰঙেৰে মই কৰি লৈছোঁ ফাৰ্ষ্টখিনি। তাৰপিছত মই বেলেগ মোৰ তাত কিছুমান সূতা নাই, গতিকে মই সূতাখিনি আনি ল'ব লাগিব। মই ইয়াত ভাবিছোঁ বগা, ৰঙা, তাৰপিছত আৰু হালধীয়া এনেকৈ মিক্সিং কৰি মই গোটেইখিনি এনেকৈ বনাম। আৰু এতিয়া মই
আপোনালোকক দেখাম মই কেনেকৈ মই নিজৰ চাদৰত টোপ গাঁঠি লওঁ বা জুলুম গাঁঠি লওঁ। গতিকে আপোনালোকেও নিশ্চয় এবাৰ চালেই পাৰিব, কাৰণ আজিকালি যিহেতু চাদৰ মেখেলা মানে ট্ৰেণ্ড এটা আহিছে যে বিয়া সবাহত ছোৱালীবিলাকে চাদৰ মেখেলাই পিন্ধে। গতিকে আজিকালি চাদৰ মেখেলাৰ প্ৰয়োজনীয়তাটো বহুত বেছি আৰু সকলোকে চাদৰ মেখেলাৰ প্ৰায়ে লাগে। গতিকে সকলোৱে নিজৰ আজৰি সময়ত এনেকৈ কৰি ল'ব পাৰে, কাৰণ আজিকালি দৰ্জীক কাপোৰ চিলাব দিওঁতে অৰ্থাৎ অকল টোপখিনি গাঁঠিব দিলেও 150 টকাকৈ লয়। গতিকে আপোনালোকে নিজে কৰি ল'ব পাৰে, যাৰ আজৰি সময় আছে। যোনে ঘৰত এনেই থকাতকৈ 150 টকা দৰ্জীক দিয়াতকৈ মই ভাবোঁ আৰু তেনেকৈ মই নিজে কৰিছোঁ আৰু একো টান নহয়। এতিয়া মই আপোনালোকক দেখাম আৰু আপোনালোকে চাই থাকিব। এতিয়া মই আপোনালোকক দেখাম মই কেনেদৰে টোপ গাঁঠো বা জুলুম গাঁঠো, যাৰ যি ভাষাত যেনেকুৱাকৈ কয়, চবৰে নিজৰ নিজৰ কথা। গতিকে আমি যিহেতু দৰঙৰ ভাষাত আমি টোপ বুলিয়ে কওঁ। গতিকে এতিয়া মই আপোনালোকক দেখাম টোপটো কেনেদৰে গাঁঠো। এনেকৈ সূতাখিনি মাজতে 2টা ফাল কৰি ল'ব লাগিব। কিছুমানে এনেকৈ বটি দিওঁতে পানী ব্যৱহাৰ কৰে, কিন্তু মই সচৰাচৰ পানী ব্যৱহাৰ কৰি নিদিওঁ। গতিকে এনেদৰে মই সূতা দুফাল কৰি গাঁঠিটো দিছোঁ। এইকাৰণে গাঁঠিটো দিছোঁ, ইয়াৰ মাজত মই সূতাখিনি সোমাই দিম আৰু এই গাঁঠিটো অকণমান টানকৈ মাৰি দিব লাগিব আৰু গাঁঠিটো যাতে ওলাই নাযায়। মই এনেকৈ সূতাখিনি আনালৈকে ধৰি থাকিম। এতিয়া মই সূতাখিনি মাজত সোমাই দিছোঁ আৰু সূতাখিনি মাজত সোমাই দিয়াৰ পিছত এনেকৈ মই গাঁঠিটো ইয়াতে সোমাই দিছোঁ আৰু মই এই গাঁঠিটো টানকৈ দিছোঁ। এই গাঁঠিটো এইকাৰণে টানকৈ দিব লাগিব যাতে সূতাখিনি ওলাই নাহে। তাৰপিছত এনেকৈ সূতাখিনি লোৱাৰ পিছত এই সূতাখিনি এনেকৈ ঘূৰাই দিম। ঘূৰাই দিয়াৰ পিছত ইয়াৰ ওপৰত মই এডাল ঊল সূতাৰে মই গাঁঠিটো দিম। মই আগতেও কৈছোঁ যে ঊল সূতাৰে মই এইকাৰণে গাঁঠি দিলোঁ, এইটো মোৰ সুবিধা বাৰু, চবৰে সুবিধাবিলাক বা চবৰে নিয়মবিলাক বেলেগ। গতিকে মই যাতে জুলুমটো ওলাই নাযায় বা ক'ৰবাত মানে খুলি নপৰে, তাৰ কাৰণে মই ঊল সূতাৰে মই গাঁঠিটো দিওঁ। আৰু ঊল সূতাৰে দিলে যিহেতু ঊল সূতাটো ডাঠ, গতিকে মই বেছি কমফৰ্ট পাওঁ আৰু এনেকৈ মই ইয়াৰ ওপৰত মই গাঁঠিটো দি দিছোঁ। আৰু সূতাখিনি দীঘল চুটি হ'ব পাৰে কেতিয়াবা অকণমান দীঘল কৰি এইকাৰণে ৰাখোঁ, পিছত মই কেঞ্চিৰে মই কাটি দিওঁ যদি ক'ৰবাত দীঘল হৈ থাকে। গতিকে মই এনেকৈ সূতাখিনিৰ ওপৰত মই গাঁঠিটো দি দিছোঁ আৰু এনেকৈ এইটো গাঁঠি দিওঁতে সাধাৰণতে এবাৰ নহয়, মই 3-4 বাৰ এইকাৰণে গাঁঠিটো দিওঁ যাতে সূতাটো ওলাই নাহে। আৰু সূতাটো ওলাই নাহাৰ বাবে মই এনেকৈ 3-4 বাৰমান গাঁঠি দি দিছোঁ। আচলতে একেবাৰে সহজ, নোৱাৰাৰ কোনো কাৰণ নাই। সকলোৱে এবাৰ চেষ্টা কৰি চাব। মোৰ ভিডিঅ'টি চোৱাৰ পিছত আপোনালোকে পাৰিব আৰু বহুতে পাৰে বাৰু, তথাপিতো মই যিসকলে নোৱাৰে তেওঁলোকক মই দেখাব বিচাৰিলোঁ যাতে মোৰ নিচিনাকৈ চবে নিজৰ অন্ততঃ কাপোৰখিনি ঘৰতে কৰি ল'ব পাৰিব। গতিকে মই এনেকৈ সূতাখিনি কাটি দিছোঁ আৰু এনেকৈ মই কাটি দিয়াৰ পিছত এনেকুৱাকৈ লৈছোঁ। আৰু এয়া মই কৈছোঁ আপোনালোকক যে এটা 6টা জুলুম মই বেলেগ কালাৰ আৰু এনেকৈ মই এইখিনিত আকৌ বগা বা বেলেগ কালাৰ মই ব্যৱহাৰ কৰিম, যিহেতু চাদৰখনত বিভিন্ন ধৰণৰ কালাৰ কিছুমান আছে। গতিকে মই সুবিধা অনুযায়ী কালাৰবিলাক ব্যৱহাৰ কৰিম আৰু আপোনালোকে চাই যাই থাকিব। এতিয়া মই ভিডিঅ'টি শেষ কৰিম, আজি ইমানতে ভিডিঅ'টি শেষ কৰিম বুলি ভাবিছোঁ। আৰু সকলোৱে মোৰ ভিডিঅ'টিত মৰম দিব আৰু কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে দেখাই দিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন যাতে পায়। গতিকে আজিলৈ মোৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'তে আপোনালোকক সকলোকে লগ পাম। আজিলৈ বাই বাই, শুভৰাত্ৰি।